ভাল বেয়া মাজতে তোৰ পিছে কেনেকুৱা হ'ল হে মোৰ একে সেম তোৰ যেনেকুৱা হৈছে তই কেনি যা এতিয়া খেলিবলৈ যাওঁ ক বল ময়ো যাম তোৰ লগতে খেলোঁগে লগতে যাম বল বল পৰীক্ষা শেষ হোৱাৰ পৰা খেলিবলৈ ওলাই অহাই নাই নহয় ৰাণীয়ে আহিছে লগতে যাম বল আমি গোটেইকেইটা লগতে খেলোঁগে এই ৰ কটাই যায় নে নাযায় আকৌ সুধি লওঁ কথাটো তাকে সিহঁতৰ মাজজনী আকৌ বৰ চাৰ নহয় আমাৰ লগত খেলিবলৈ গ'লে আকৌ বেয়া পায় নহয় গালি পাৰিব আকৌ সেইদিনা যে গালি পাৰিছিলে সেইদিনা কথা নাপাহোঁ ক ন আমি গোটেইকেইটাই যে মাৰ খাইছিলোঁ কেনি যা তহঁতি দুইটা লগ লাগি যাওঁ যদি বল লগতে যাম গোটেইকেইটা লগতে খেলোঁগে মোক ঘৰত মায়ে আকৌ মাৰিব পায় নহয় মোৰ ভয় লাগে নহয় মাৰলে তই ভয়তে পেবুৱা লাগিয়ে থাকা তোক খেলিবলৈ নিদিয়ে নি বল বল যাম জানো মই যাওঁ যদি বল ইয়াতে তহঁতৰ লগত কথা পাতি ইমান দেৰি কৰি নাথাকোঁ বল বল খেলোঁগে লগতে গোটেইকেইটা কিমান দিন নাই খেলা ন ফিল্ডত বল বল আজি খেলি বৰ ভাল লাগিলে ন কাইলৈ আহিম দে কাইলৈ একে সময়ত আহিম হ'ব দে কাইলৈ তোক মই মাতি দিম তই আহিবি আজি মোৰ ঘৰত মায়ে গালি নাপাৰিলে আছে আৰু তহঁতৰ লগত যে মই খেলিবলৈ আহিলোঁ এজনী অকল মাকৰ কথাতে চিন্তা কৰি থাকে তই খেলা সময়ত ঘৰৰ কথা চিন্তা কৰিছ যে নহয় আজি মোক মায়ে যদি আকৌ মাৰে সেইদিনা নিচিনাকৈ হ'ব তই বল ঘৰলৈ সোনকালে যাওঁ বল 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 বহুত দেৰি হ'ল আজিও এজনী ঘৰত গৈ মায়ে খাব ভাবিলে মই হাঁহিয়ে উঠে পায় ইমান আগত গৈছে মাকৰ পৰা গালি খাম বুলি কি কৈছ মই যে ঘৰত কৈ নগ'লো মোৰ ভয় লাগিছে তই জান বল বল আমাৰো ঘৰত কি কয় ঠিক নাই তই হাঁহি থাকিব নালাগে ইমান দেৰি ঘৰত নাই কলৈ গৈছিলি তই ঘৰত কৈ যাব লাগে বুলি খবৰ নাই ৰতনহঁতৰ লগত মই খেলিবলৈহে গৈছিলোঁ মা পৰীক্ষা শেষ হোৱাৰ পৰা ওলাই যোৱাই নাই দেখোন আজিহে গৈছো হ'ব ভিতৰলৈ সোমাই আহ কিবা এটা খাই লহি আজি নামাৰো দে কৰবালৈ গ'লে ঘৰত কৈ থৈ যাবি কি হ'ব এতিয়া মই যে ঘৰত নকলো এবাৰ মইহে মাৰ খাম নিচিনা লাগিছে মই আজি ঘৰত কৈ নগলো মিলি তই কি চিন্তা কৰি আছ মই খেলিবলৈ গৈছিলো বহুত দেৰি হৈ গ'ল ঘৰত কৈ নগলো যে সেইকাৰণে মোৰ ভয় লাগিছে এইটো কথা জানা তুমি বলাচোন আমাৰ ঘৰলৈ মাক কবা মই যে তোমালোকৰ ঘৰত আছিলো বুলি হ'ব বল মোক আজি তুমি বচাবা আৰু দে জান্দা জান্দা মোৰ ভয় লাগিছে মই কি কৰো বল ভিতৰলৈ কিবা কলে বচাবা আৰু দে জান্দা তুমিয়ে বল তোক মই ভিতৰত থৈ আহোগৈ মোৰ কাম আছে মই যাওঁ ঘৰলৈ গ'ল এজনী এতিয়ালৈকে নাই তাই ঘৰত মই এক থলো দে মই এতিয়া ঘৰলৈ যাওঁ ক'ত ঘূৰি ফুৰিছ ঘৰত কৈ যাব লাগে বুলি খবৰ আছে নে নাই তোৰ মোক আজি যাবি নে নাযাওঁ ভিতৰলৈ যা সোনকালে মই ৰুটি বনাই থৈছিলো টেবুলতে আছে খা গৈ আজি মইহে মাৰ খালোগৈ বগীত মই কৈছিলোহে কান্দি থাকিব নালাগে মই তোক ইমানো মৰা নাই নহয় নাখাওঁ মই একো নাখাওঁ খাবি দে তই আজিৰ পৰা কৰবালৈ গ'লে কৈ যাবা দেই এতিয়া খাই লোৱাচোন হ'ব দিয়া খাই লওঁ মা আকৌ আজিৰ পৰা মোক নামাৰিবা নামাৰো দে খাই ল আৰু কিতাপৰ টেবুললৈ যা আজি মইহে মাৰ খালোগৈ আৰু কাইলৈ মই নাযাওঁ দেই বগীত হাঁহিছিলোহে শুইয়ে থাকো আৰু পাই কিতাপ পঢ়িবও মন নাই খেলি বহুত ভাগৰ লাগিছে শুইয়ে থাকো ইমান টোপনি ধৰিছে আজি খেলি বহুত ভাগৰ লাগিছে বহুত দিনৰ মূৰত খেলিলো যে শুলিয়ে নেকি মা মোৰ ভাগৰ লাগিছে গালি নাপাৰিবা আৰু দেই আকৌ হ'ব দে শুই থাক ধন্যবাদ থাকিল দেই
ভিডিঅ'টো চোৱাৰ বাবে লাইক এটা কৰি দিব ছাবস্ক্ৰাইবো কৰি থ'ব আকৌ আগলৈ নতুন ভিডিঅ' পাবলৈ আজিলৈ আহিছোঁ দেই।